নমস্কাৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ মোৰ ভিউৱাৰসকল আপোনালোকৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ আপোনালোকে মোৰ চেনেলটোলৈ দিয়া প্ৰচুৰ সঁহাৰি মৰমৰ বাবে মই সদায় আপোনালোকৰ ওচৰত চিৰঋণী হৈ থাকিম যোৱা কিছুদিনত আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে লাইক কৰিছে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিছে আৰু মোৰ সৈতে আপোনালোকৰ মনোভাৱ শ্বেয়াৰ কৰিছে যাৰ বাবে মই উৎসাহ পাই আছোঁ আৰু সদায় নতুন নতুন বিষয় আলোচনা কৰিবলৈ আগুৱাই আহিছোঁ গতিকে আপোনালোকক প্ৰথমতে মই মোৰ ধন্যবাদ জনাইছোঁ আৰু আদৰণি জনাইছোঁ মোৰ চেনেল IT উইথ RK বৈশ্যলৈ আপোনালোকে চাই থকা দিনসমূহত হয়তো দেখিছে কেতিয়াবা মই শিক্ষাৰ লগত জড়িত বিষয় আৰু হয়তো কেতিয়াবা হয়তো শিক্ষাৰ সৈতে জড়িত অন্যান্য কিছুমান দিশ মই আলোচনা কৰোঁ আজিও মই তেনেকুৱা এটা দিশ আলোচনা কৰিম আৰু সেইটো হৈছে ছাত্ৰ ছাত্ৰীৰ এটা মানসিক সমস্যা যিটো সমস্যা হয়তো মই মোৰ ছাত্ৰ জীৱনত ফেচ কৰিছিলোঁ আৰু হয়তো আপোনালোকে যিসকল চাই আছে তেওঁলোকেও ফেচ কৰিছে আৰু সেইটো হৈছে আমি বহুত পঢ়িছোঁ এক্সাম ওচৰ আহি পাইছেহি কিন্তু আমাৰ ইমানখিনি পঢ়াৰ পিছতো ঘণ্টাৰ পিছত ঘণ্টা একেলগে পঢ়া টেবুলত বহি থকাৰ পিছতো একোৱেই মনত নাথাকে অৰ্থাৎ আমাৰ মুখস্থ নহয় আমি হয়তো ভাবি লওঁ যে আমাৰ মেমৰি পাৱাৰ কমিছে নেকি নে আমাৰ মনত নথকাৰ কাৰণ আমাৰ চঞ্চলতা এনেকুৱা বহুতো আমি প্ৰেডিকশ্যন কৰি লওঁ আৰু আমি ভালকৈ নিজক জাজ কৰিব নোৱাৰোঁ ফলত আমি ভাবোঁ যে আমি হয়তো সফল নহ'ম আৰু হয়তো আমাৰ এনেকুৱা এটা দিন আহি পৰে যেতিয়া আমি মানসিকভাৱে ফ্ৰাষ্ট্ৰেটেড হৈ যাওঁ আমি হতাশ হৈ যাওঁ এতিয়া আজি মই মোৰ দৃষ্টিভংগীৰে এইসমূহ যিবোৰ সমস্যা আমাৰ ওচৰত আহি পৰে এই সমস্যাসমূহ আলোচনা কৰিম কি কাৰণে আমাৰ ইমানখিনি পঢ়াৰ পিছতো মনত নাথাকে আৰু কি কাৰণে আজি আমি আমাৰ স্কুলীয়া জীৱন আমাৰ কলেজীয়া জীৱন বা ইউনিভাৰ্চিটি জীৱনত এই যে সমস্যাটো ফেচ কৰিব লগা হয় যে বহুতো ঘণ্টাৰ পিছত ঘণ্টা ধৰি পঢ়ি থকাৰ পিছতো পঢ়া টেবুলত মনোসংযোগ স্থাপন কৰি পঢ়াৰ পিছতো আমাৰ একো মনত নাথাকে আমাৰ মুখস্থ শক্তি কমি গৈছে নেকি এনেকুৱা নানানটা প্ৰশ্ন মই মোৰ দৃষ্টিভংগীৰে এনালাইচিছ কৰি আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম মই নকওঁ যে মই কোৱা কথাখিনি সকলোখিনি আপোনালোকৰ সৈতে প্ৰযোজ্য হ'ব কিন্তু মই দৃঢ় বিশ্বাসী যে আপোনালোকে মই কোৱা কথাখিনি আপোনালোকৰ নিজৰ জীৱনৰ লগত ৰিলেট কৰিব পাৰিব কিয় জানেনে কাৰণ মই নিজেও এইটো কথা মানি লওঁ যে মই নিজে নিজৰ পঢ়া জীৱনত এইটো সমস্যা বহুবাৰ ফেচ কৰিছিলোঁ আনকি আজিও মই মোৰ এই সমস্যাটো কেতিয়াবা ফেচ কৰিব লগা হয় গতিকে মই যিহেতু এই সমস্যাটোৰ এজন ভুক্তভোগী হয় মই সমস্যাটো আলোচনা কৰিব বিচাৰিছোঁ খোলাখুলিভাৱে আৰু ইয়াত কোনো লাজ কৰিবলগীয়া কথা নাই আমাৰ এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি এইটো কথা একচেপ্ট কৰিছে যে তেওঁ বহুখিনি পঢ়ে বহু ঘণ্টা সময় তেওঁ পঢ়া শুনাত মন দি আছে কিন্তু তেওঁ একো বস্তু মনত ৰাখিব পৰা নাই বা তেওঁ পঢ়া বস্তুখিনি তেওঁ মনত ৰাখিব নোৱাৰে তেতিয়াহ'লে এইটো কোনো লাজ কৰিবলগীয়া বিষয় নহয় এই সম্পৰ্কে আমি খোলাখুলিভাৱে আলোচনা কৰা উচিত চাওক এতিয়া প্ৰথমতে আমি যিকোনো এটা সমস্যাৰ পৰা যদি পৰিত্ৰাণ পাবলৈ হয় আমি প্ৰথম কামটো কৰা উচিত যে সমস্যাটো আমি বিশ্লেষণ কৰিব লাগে মোৰ দৃষ্টিভংগীৰে মই বিশ্লেষণ কৰি পাইছোঁ যে এই মনত নথকা সমস্যাটোৰ একমাত্ৰ প্ৰথম কাৰণ যিটো হৈছে সেইটো হৈছে মানসিক আমি মনত ৰখা প্ৰক্ৰিয়াটো এটা স্নায়ৱিক প্ৰক্ৰিয়া আমাৰ স্নায়ুৰ সৈতে জড়িত আমাৰ নাৰ্ভাছ ছিষ্টেমৰ সৈতে জড়িত গতিকে আমি যেতিয়া কিবা এটা বস্তু আমাৰ ব্ৰেইনত পুছ কৰি সোমাব চেষ্টা কৰোঁ আমি কিবা এটা বস্তু অধ্যয়নৰ মাজেৰে আমি যেতিয়া মনত ৰাখিব চেষ্টা কৰোঁ তেতিয়া আমাৰ কি হয় আমি সকলোখিনি পঢ়া বস্তুখিনি আমি দুই ধৰণে মনত ৰাখিব চেষ্টা কৰোঁ প্ৰথম কথাটো হৈছে আমি জোৰে জোৰে তাক পঢ়োঁ আওৰাওঁ আৰু বাৰে বাৰে চিঞৰি থকাৰ ফলত মগজুৱে এইবোৰ শব্দ হিচাপে ট্ৰান্সমিট কৰি আমাৰ স্নায়ৱিক ছিষ্টেমৰ মাধ্যমেৰে লৈ গৈ আমাৰ মেমৰি পাৱাৰত সংৰক্ষণ কৰে এইটো ফাৰ্ষ্ট প্ৰচেছ আৰু দ্বিতীয় প্ৰচেছটো হৈছে ৰিপিটেশ্যন আমি মাজে মাজে কি কৰোঁ আমি মুখস্থ কৰা বস্তুবিলাক বহী এখনত লিখোঁ বা কিছুমান মক টেষ্টত এপিয়াৰ হওঁ য'ত আমি কাল্পনিকভাৱে এজন পৰীক্ষাৰ্থীৰ নিচিনাকৈ সেই প্ৰশ্নটোৰ উত্তৰ উপস্থাপন কৰিবলৈ বহীত লিখিবলৈ চেষ্টা কৰোঁ আৰু আমি দেখোঁ যে 2-1 লাইন আমাৰ মিছ হৈ যায় মাজে মাজে আৰু যিমানে বেছি দিন হয় সিমানে আমাৰ কি হয় আমি লিখা বস্তুখিনিৰ মাজত আমি দেখা পাওঁ যে আমি অৰিজিনেলি মুখস্থ কৰা বস্তুটোৰ লগত লাহে লাহে সেই বস্তুখিনি আঁতৰি আহে বা কমি আহে তো এতিয়া এই দুটা প্ৰক্ৰিয়াৰ মাধ্যমেৰে আমি মনত ৰাখোঁ আমি মনত ৰখা বস্তুখিনি মনত পেলাবলৈ চেষ্টা কৰোঁ এতিয়া কথাটো হ'ল আমাৰ সমস্যাটো ক'ত আহে সমস্যাটো আহে তেতিয়া যেতিয়া আমি মুখস্থ কৰোঁ কিন্তু মুখস্থ কৰা বস্তুটো যেতিয়া আমি লিখিবলৈ যাওঁ বা মুখস্থ কৰি মনত পেলাবলৈ যাওঁ তেতিয়া আমাৰ মনত নপৰে চাওক ইয়াৰ প্ৰথম কাৰণটো হৈছে যিটো মই ক'লোঁ আমাৰ মানসিক কিছুমান ষ্ট্ৰেছ কিছুমান এনজাইটি কিছুমান উদ্বেগ থাকে সেই উদ্বেগসমূহৰ পৰা আমি নিজক লুকুৱাব নোৱাৰোঁ আমি হয়তো তাক এৰাই চলিব চেষ্টা কৰিব পাৰোঁ কিন্তু আমি তাক লুকুৱাব নোৱাৰোঁ আমি যেতিয়া পঢ়া টেবুলত বহা অৱস্থাত আমাৰ মনত কিছুমান মানসিক ষ্ট্ৰেছ কিছুমান মানসিক চাপ যদি থাকে আমি যিমানেই চেষ্টা নকৰোঁ কিয় আমাৰ মনটো আমি পঢ়া টেবুলত বহুৱালেও আমি যিখিনি বস্তু পঢ়ি আছোঁ আমাৰ ছাবকনচিয়াছ মাইণ্ডত সেই বস্তুখিনি নেযায় বিভিন্নটা আপোনালোকৰ হয়তো ছাত্ৰ জীৱনত ষ্ট্ৰেছ থাকে
বিভিন্নটা হয়তো আপোনালোকৰ পাৰ্চনেল লাইফৰ ষ্ট্ৰেছ থাকে, যাৰ কাৰণে আপোনালোকে পঢ়া টেবুলত বহে, কিন্তু আপোনালোকে পঢ়া টেবুলত বহাৰ পিছতো কি হয়, আপোনালোকে আওৰাই থকা বস্তুখিনি আপোনালোকৰ ব্ৰেইনলৈ নাযায়, ট্ৰান্সমিট নহয়। গতিকে ট্ৰান্সমিট যে নহয়, ট্ৰান্সমিট নোহোৱাৰ ফলত হয়তো এনেকুৱা হৈ যাব পাৰে যে ছাকচেছফুলি ট্ৰান্সমিট নহয়। চ' যেতিয়া ছাকচেছফুলি ট্ৰান্সমিট নহয়, অৰ্থাৎ ছাকচেছফুলি যেতিয়া সেই বস্তুখিনি যিখিনি আমি আয়ত্ত কৰিব বিচাৰিছোঁ, আমি চিঞৰি পঢ়াৰ পিছতো বা বাৰে বাৰে পঢ়ি থকাৰ পিছতো কি হয়, সেই শব্দৰ মাধ্যমেৰে সেই ডাটাখিনি আমাৰ ব্ৰেইনলৈ নাযায়, আমি মুখস্থ কৰা টপিকটো বা আমি পঢ়ি থকা টপিকটো আমাৰ ব্ৰেইনলৈ নাযায়। তেতিয়া কি হয়, এজ এ ৰিজাল্ট, ফলাফল হিচাপে আমি দেখিবলৈ পাওঁ যে আমি পঢ়াৰ পিছতো সেই বস্তুখিনি আমি মনত ৰাখিব পৰা নাই। গতিকে প্ৰথম যিটো মানসিক কাৰণ, উদ্বেগ, মানসিক চাপ, মানসিক দ্বিধা, মনত আহি থকা বিভিন্ন বিক্ষিপ্ত চিন্তা, পঢ়া টেবুলত পঢ়াৰ লগে লগে বহুতো ছাত্ৰ ছাত্ৰীৰ এনেকুৱা এটা অভ্যাস আছে যে তেওঁলোকৰ বিভিন্ন মুখৰোচক ঘটনাবিলাক বা জীৱনত হৈ অহা বিভিন্ন তেওঁলোকে লাভ কৰা এনেকুৱা হাস্যৰসৰ ঘটনাবিলাক তেওঁলোকৰ মনত পৰে। তেনেকুৱা ধৰণৰ কিছুমান স্বভাৱ হয়তো ছাত্ৰ জীৱনত আমাৰ থাকে, যাৰ ফলত কি হয়, আমি যেতিয়াই পঢ়িবলৈ বহিম আমাৰ তেনেকুৱা ধৰণৰ ঘটনাবিলাক মনত পৰিব বা তেনেকুৱা ডিষ্ট্ৰেক্ট কৰিব পৰা কিছুমান কাৰকে আমাৰ মনত বাহ লয়। ফলত কি হয়, আমি পঢ়া টেবুলত ঠিকেই পঢ়োঁ, কিন্তু মানসিকভাৱে হয়তো আমি পঢ়া টেবুলত নাথাকোঁ। গতিকে চাওক, প্ৰথম সমস্যাটোৰ চলিউশ্যনটো মই আপোনাক দিব বিচাৰিছোঁ। আপোনালোকে মানসিক যিটো আপোনালোকৰ চাপ, উদ্বেগ বা মানসিক যিবিলাক বিক্ষিপ্ত চিন্তা আছে, সেইবোৰ সম্পূৰ্ণৰূপে আপোনালোকে ক্লিন কৰিব লাগিব। সম্পূৰ্ণৰূপে আপোনালোকে তাক এভইড কৰি সম্পূৰ্ণৰূপে এটা ফ্ৰেছ মাইণ্ডছেট লৈ পঢ়িব লাগিব। তেতিয়াহে আপোনালোকে মুখস্থ কৰা বস্তুখিনি যি ধৰণে মনত ৰাখিব বিচাৰিছে সেই ধৰণে মনত ৰাখিব পাৰিব। আমাৰ মুখস্থ কৰা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত আমাৰ যিটো মনোসংযোগ আছে বা মনোযোগ আছে, এই মনোযোগটো হৈছে আমাৰ কম্পিউটাৰত থকা ৰেমৰ নিচিনা, ৰেণ্ডম এক্সেছ মেমৰিৰ নিচিনা। আপুনি যিমানেই বস্তুখিনি আয়ত্ত কৰিবলৈ চাব, সম্পূৰ্ণ গোট হিচাপে তাক আয়ত্ত কৰিব নোৱাৰে, তাক কিছুমান স্মল পাৰ্ট হিচাপে, সৰু অংশ হিচাপেহে মনত ৰাখিব লাগিব। এই প্ৰত্যেকটো সৰু অংশ যদি আপুনি মনত ৰাখিব পাৰে, এই প্ৰত্যেকটো সৰু অংশ যেতিয়া আপুনি জোৰা দিব, সম্পূৰ্ণ প্ৰশ্নটোৰ উত্তৰ বা সম্পূৰ্ণ চেপ্টাৰটো আপোনাৰ মনলৈ আহিব। গতিকে এই সৰু খণ্ড হিচাপে তাক মুখস্থ কৰক। যেতিয়া আপুনি দেখিব যে আপোনাৰ মনত ৰখা কেপাচিটি কমি গৈছে বা আপোনাৰ মনত ৰখা ক্ষমতা আপুনি হেৰুৱাই পেলাইছে, আপুনি সম্পূৰ্ণ প্ৰশ্নটোক বা সম্পূৰ্ণ মনত ৰাখিব খোজা বিষয়টোক আপুনি কিছুমান সৰু খণ্ডলৈ বিভক্ত কৰি ল'ব আৰু এবাৰত এটা খণ্ডহে পঢ়িব। অৰ্থাৎ মই আপোনাক এটা উদাহৰণ দিওঁ, যদি 20টা বাক্যৰে আপোনালোকৰ এটা উত্তৰ আছে, যিটো উত্তৰ আপোনালোকে মুখস্থ কৰিব বিচাৰিছে, যিহেতু এতিয়া আপোনালোকৰ পৰীক্ষাৰ টাইম, আপোনালোকে হয়তো এতিয়া কিছুমান লং কুৱেশ্যন এনচাৰ মুখস্থ কৰিবলৈ চাব, যিহেতু পৰীক্ষাত আপোনালোকে লিখিব লাগিব। চাওক, এতিয়া এই লং প্ৰশ্নবিলাক যিবিলাক হয়তো আপোনাৰ 20 লাইন, 22 লাইন বা 25 লাইন বা তাতকৈ অধিক বাক্য থাকে, সেইবোৰ যেতিয়া আপোনালোকে মনত ৰাখিব লগা হ'ব, মুখস্থ কৰিব লগা হ'ব, তেতিয়া আপোনালোকে এটা কথা চাব, একেবাৰতে গোটেই গোটটো আপোনালোকে মুখস্থ কৰিব নোৱাৰে। সম্পূৰ্ণ প্ৰশ্ন উত্তৰটো মুখস্থ কৰিব নালাগে। যদিহে আপুনি অনুভৱ কৰিছে আপোনাৰ মনত ৰখা ক্ষমতাটো কম, আপুনি তাক ষ্টেপ বাই ষ্টেপ মুখস্থ কৰক। অৰ্থাৎ পেৰেগ্ৰাফ ৱাইজ আপুনি ভগাই ল'ব পাৰে বা হয়তো প্ৰথম 5টা লাইন হিচাপত আপুনি তাক ভগাই ল'ব পাৰে। তেনেকৈ আপুনি মুখস্থ কৰিব পাৰে। চ' মানসিকভাৱে মই আপোনালোকক এইটো পইণ্ট দিছোঁ, যদি মানসিকভাৱে আপোনালোকে অনুভৱ কৰিছে যে আপোনালোকৰ মানসিক কোনো কাৰক আছে, মনত বিভিন্ন বিক্ষিপ্ত চিন্তা ভাৱ আহিছে বা তেনেকুৱা যদি বিভিন্ন কাৰণত আপোনাৰ মনোযোগটো আপুনি হেৰুৱাই পেলাইছে, যাৰ ফলত আপুনি মুখস্থ কৰিব পৰা নাই বা মনত ৰাখিব পৰা নাই, তেতিয়াহ'লে আপুনি এই মই যিটো আপোনালোকক টিপছ দিছোঁ সেইটো আপোনালোকে ফ'ল' কৰিব পাৰে। ইয়াৰ পিছত মই অন্য এটা কাৰক আলোচনা কৰিম, সেইটো হ'ল শাৰীৰিক। আমি জানো মনৰ সৈতে শৰীৰ জড়িত হৈ আছে। আপোনাৰ যদি মনটো ষ্টেবল নহয়, স্থিৰ নহয়, তেতিয়াহ'লে আপোনাৰ শাৰীৰিকভাৱেও হয়তো কিছু পৰিমাণে অসুবিধা আহিব। এইটো ক্ষেত্ৰত কেনেকুৱা অসুবিধা আহিব, কিছুমান যিবিলাক শাৰীৰিক অসুবিধা আপোনাৰ আহিব পাৰে, সেইবোৰ মই আপোনাক কৈ দিছোঁ। আপুনি যেতিয়া বাৰে বাৰে চেষ্টা কৰিও এটা বস্তু মুখস্থ কৰিব নোৱাৰিব, আপোনাৰ সেই মানসিক উদ্বেগটো থাকি যাব। অহাকালিলৈ মোৰ পৰীক্ষা বা 7 দিন পিছত মোৰ পৰীক্ষা, 15 দিন পিছত মোৰ পৰীক্ষা বা 1 মাহ পিছত মোৰ পৰীক্ষা আছে, মইচোন একো পঢ়িবই পৰা নাই বা মোৰচোন একো হোৱাই নাই। সেই ভাৱটো যিমানে আহিব, আপোনাৰ কিছুমান লক্ষণ দেখা দিব শৰীৰত। আপোনাৰ টোপনি কমকৈ আহিব, আপুনি হয়তো বেছি খিংখিঙীয়া স্বভাৱৰ হৈ যাব পাৰে, আপোনাৰ এনজাইটি হ'ব, আপোনাৰ এটা মানসিক ভয় সোমাই যাব, সকলো সময়তে আপুনি মানসিকভাৱে ভাগৰুৱা হৈ পৰিব। তেনেকুৱা কিছুমান আপোনাৰ কাৰক জন্ম হ'ব। ফলত কি হ'ব জানেনে, আপুনি যিখিনি পঢ়িছিল আপুনি সেইখিনিও পাহৰি পেলাব। এনেকুৱাও মই হোৱা দেখিছোঁ, বহুতো ছাত্ৰ ছাত্ৰী আছে যিয়ে মানে পৰীক্ষা যিমানে ওচৰ চাপে সিমানে মানসিক ষ্ট্ৰেছ বৃদ্ধি হৈ আহে আৰু ফলত কি হয়, এটা সময়ত খাব শুব নোৱাৰা হৈ পৰে। তেনেকুৱা হোৱাৰ ফলত বহুতো ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট বেয়া হোৱা মই দেখা পাইছোঁ। বহুতো এনেকুৱা ব্ৰাইট ষ্টুডেণ্টছ থাকে যি হয়তো একাডেমিকেলি বহুত ভাল,
কিন্তু পৰীক্ষাত ৰিজাল্ট ভাল কৰিব নোৱাৰে, তেনেকুৱা দেখা পাইছোঁ। আৰু এতিয়া যিহেতু এই সমস্যাটো আপুনি ভোগ কৰি আছে, আপুনি নিজেই ইয়াৰ চলিউশ্যনটো বিচাৰিব লাগিব। চলিউশ্যনটো বিচাৰত মই আপোনাক এটা সহায় কৰিব পাৰোঁ, সেইটো হ'ল আপুনি বহুত পঢ়াৰ পিছতো যদি মনত থকা নাই, প্ৰথমতে আপুনি এটা মেণ্টেল ছেটআপ ক্ৰিয়েট কৰক। সেইটো হৈছে আপুনি সদায় অলপ অলপ সময় পঢ়া কৰক। বহুতে কি কৰে, পৰীক্ষা হ'লে থৈ দিয়ে, যে পৰীক্ষা আহিব 20 দিন পিছত পৰীক্ষা আছে, হ'ব মই আজিৰ পৰা পঢ়িম বা অহাকালিৰ পৰা পঢ়িম, এনেকৈ কৰি থাকোঁতে কি হয়, আপোনাৰ এটা এনেকুৱা সময় আহি পৰে যে পৰীক্ষালৈ এদিন বা দুদিন থাকে আৰু তেতিয়া আপুনি গোটেইখিনি বস্তু পঢ়িবলৈ যায়। ফলত কি হয়, এই যে আমি এষাৰ কথা পাওঁ, হাতী মাৰি ভুৰুকাত ভৰোৱা, সেইটো ছিটুৱেশ্যন আহি পৰে। আৰু আমি জানো এটা হাতী এটা সৰু ভুৰুকাত কেতিয়াও ভৰাব নোৱাৰি, চাইণ্টিফিকেলি ইটছ নট পচিবল। চ' আমাৰ ব্ৰেইনটো এটা সৰু ভুৰুকা হয়, তাত সদায় যদি অলপ অলপকৈ ষ্ট'ৰ কৰা হয়, সি সকলোখিনি বস্তু কেটচ কৰিব পাৰিব। চ' আপোনালোকে এইখিনি কথা যদি মনত ৰাখে, মই ভাবোঁ আপোনালোকে এই যিটো সমস্যা আছে, বহুত পঢ়াৰ পিছতে মনত নাথাকা যিটো সমস্যা, সেইটো হয়তো আপোনালোকে কিছু পৰিমাণে ছল্ভ কৰিব পাৰিব। তাৰোপৰি মই আপোনাক ক'ব বিচাৰিছোঁ, ইয়াত আৰু এটা অন্য দিশ সোমাই আছে, শাৰীৰিক দিশ হয়। সেই শাৰীৰিক দিশটো হৈছে আপোনালোকৰ লাইফষ্টাইল, যিটো আপোনালোকৰ জীৱনশৈলী, সেইটোৱে বহুত প্ৰভাৱ পেলায়। বহুতো আমাৰ হয়তো এনেকুৱা ছাত্ৰ ছাত্ৰী আছে, বহুতো এনেকুৱা যুৱক যুৱতী আছে, কিশোৰ কিশোৰী আছে, যিয়ে হয়তো আপোনালোক মানে এনেকুৱা এটা ছিটুৱেশ্যন আমি দেখা পাওঁ যে তেওঁলোকৰ টোপনি যিটো আছে টেণ্ডেঞ্চি, সেইটো কমি গৈছে। তেওঁলোকে ভালদৰে নিদ্ৰা গ্ৰহণ নকৰে, বিশ্ৰাম গ্ৰহণ নকৰে, মগজুৱে জিৰণি নাপায়। যেতিয়া মগজুৱে জিৰণি নাপায়, মই আপোনালোকক কোৱাৰ নিচিনাকৈ শৰীৰত যিবিলাক মেমৰি চেল থাকে, আমাৰ ব্ৰেইনত যিবিলাক মেমৰি চেল থাকে, সেই চেলবিলাক কিছু পৰিমাণে ইনএক্টিভ হৈ যায়। ফলত কি হয়, আমি এবচেণ্ট মাইণ্ডেড হৈ যাওঁ। আমি পঢ়া টেবুলত বহোঁ, কিন্তু যিখিনি বস্তু আমি পঢ়িব বিচাৰোঁ, সেই বস্তুখিনি আমাৰ ব্ৰেইনত কেটচ নহয়। গতিকে আপোনালোকৰ জীৱনশৈলীটো উন্নত কৰক, সুখাদ্য গ্ৰহণ কৰক, ডেইলি কমেও 15-20 মিনিট এক্সাৰচাইজ কৰক, আৰু টোপনি 8 ঘণ্টা নহ'লে অন্ততঃ 7 ঘণ্টা বা 6 ঘণ্টা যাবলৈ চেষ্টা কৰক। প্ৰচুৰ পৰিমাণে পানী খাওক, নিজক ফ্ৰেছ ৰাখক আৰু পঢ়া টেবুলত বহক। গতিকে মই আপোনাক অনুৰোধ জনাইছোঁ, মোৰ ভিডিঅ'টো শেষলৈকে যদি আপোনালোকে চাইছে, আপোনালোকে মই যিখিনি টিপছ দিছোঁ ফ'ল' কৰিবলৈ চেষ্টা কৰক। আপোনালোকক পুনৰবাৰ এনেকুৱা ধৰণৰ টিপছ কিছুমান মই দেখিবলৈ চেষ্টা কৰিম। আৰু সকলো শিক্ষাৰ্থীকে মই শুভেচ্ছা জনাইছোঁ, তোমালোকে সদায় নিজৰ মা দেউতা আৰু সমাজৰ বিষয়ে ভাবিবা, আৰু তোমালোকৰ যিটো মুখ্য কাম ষ্টাডি, তাক ভালদৰে কৰিবা। গতিকে আশা ৰাখিছোঁ আপোনালোকক মই পুনৰবাৰ লগ পাম। আপোনালোকে যদি মোক কোনো ছাজেশ্যনছ দিব বিচাৰে, আপোনালোকে মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেল কণ্টেক্ট পাব, মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাব। আৰু যদি আপোনালোকে কোনো ধৰণৰ মোক এডভাইচ দিব খুজিছে, মোৰ ভিডিঅ'টোৰ ক্ষেত্ৰত কোনো কাৰিকৰী ক্ৰুটি দেখা পাইছে, তাক জনাব বুলি আশা ৰাখিছোঁ। গতিকে মোৰ ভিডিঅ'টো চাওক, লাইক কৰক, শ্বেয়াৰ কৰক, যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ, আজিলৈ বিদায় মাগিছোঁ।